আজি আমি বনাম কণীৰ মছলা, এটা সহজতে হোৱা কণীৰ মছলা ৰেচিপি। কম বস্তুত অকল পিঁয়াজ, জলকীয়া, নহৰু, জিৰা এইবিলাক সকলোবোৰ দিম। চাই থাককচোন কেনেকৈ বনাওঁ। এতিয়া পিঁয়াজখিনি আমি মিহি মিহিকৈ কাটি পেলাই মিক্সিত দি পিচি ল'ম। এয়া পিঁয়াজখিনি আমি ফালি লৈছোঁ, মিহি মিহিকৈ মিক্সিত দিম। এতিয়া চাই থাককচোন। এতিয়া এইখিনি মিক্সিত দিম। কণীখিনি বইল কৰি লৈছোঁ। এই 4টা কণী। এয়া আমি নহৰু 3-4 কোৱা, জলকীয়া ৰঙা ৰঙা পকা জলকীয়া, তেতিয়া মানে বস্তুটো অলপ ৰঙা ৰঙা হয়, ভাল লাগে খাই। এয়া জলকীয়া 4টা। এয়া পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া পিঁয়াজখিনি আমি মিক্সিত দিম। মিক্সিত দি পেলাই ধুনীয়াকৈ প্ৰেছ কৰি, পিঁয়াজৰ ওপৰতে হয় বস্তুটো, কণী পিঁয়াজ মছলা। ইয়াত কিন্তু আদা দিয়া নহয়, আদা দিব নালাগে। ইয়াতে নহৰু ডাঙৰ ডাঙৰ হয় যদি 2 কোহা দিলে হয়। এতিয়া সৰু সৰু কাৰণে মই 4 কোহামান দিছোঁ। জলকীয়া 4টা দিছোঁ। এতিয়া এইখিনি পিচি ল'ম। কণীটো বইল কৰি থৈছোঁ। এতিয়া এইখিনি পিচি আপোনালোকক দেখুৱাইছোঁ মই কেনেকৈ কিমান আগবাঢ়ি যাম। এয়া মই মিক্সিত পিঁয়াজ, জলকীয়া আৰু নহৰুখিনি প্ৰেছ কৰি ল'লোঁ। প্ৰেছ কৰি লৈ পেলাই এতিয়া মই কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত তেল দিম। তেল দিয়াৰ পিছত এই প্ৰেছখিনি মই দিম। তাৰপিছতে এই কণীখিনি মই ফালি ল'ম। কণীখিনি মই এতিয়া ফালি ল'ম। সেয়া মই কণীখিনি ধুনীয়াকৈ এনেকৈ ফালি ল'লোঁ। গোটা গোটাই দিয়া নাই, তাৰমানে এইটো কণী মছলা যে ইয়াৰ ভিতৰত সোমোৱাব লাগিব, সেইটো কাৰণে। আৰু ইয়াৰ কেৰাহীটো গৰম হৈছে। এতিয়া তেল দিলোঁ। তেল অলপ বেছিকৈ দিব লাগিব, কাৰণ এইটো তেলৰ ওপৰতে বনোৱা যাব। তেল অলপ পৰিমাণটো বেছি দিব লাগিব। এতিয়া কেৰাহীটো গৰম হ'ব দিছোঁ। এতিয়া তেলখিনি গৰম হৈ গৈছে। মই এতিয়া এই পিঁয়াজৰ পেষ্টটো দি পেলাই লাৰি আছোঁ। পিঁয়াজৰ পেষ্টটো দি পেলাই লাৰি অলপ ভাজি ল'ম। অলপ কমাই দিছোঁ। এতিয়া ইয়াত দিম অলপ হালধি, তাৰপিছত দিম এতিয়া অলপ নিমখটো পৰিমাণ মতে। তাৰপিছত আপোনাৰ এতিয়া মই ইয়াত দিম অলপ ৰেড চিলি, যাতে কালাৰ হয়, অলপ ৰেড চিলি। তাৰপাছত আপোনাৰ অলপ গৰম মছলা, অলপ চিকেন মছলা, তাৰপিছত এতিয়া এইখিনি ভাজিম। ভাজি লৈছোঁ। চাওকচোন অকণমান ৰঙা ৰঙা পৰি আহি আছে। তাৰপিছত মই কি কৰিছোঁ, যিটো মই মিক্সি কৰিছিলোঁ তাতে অলপমান পানী দি ইয়াতে দি দিলোঁ। যিটো মিক্সিত মই বস্তুখিনি প্ৰেছ কৰিছিলোঁ তাৰে পানীখিনি আপুনি ইয়াত দি দিছোঁ। তেতিয়া বস্তুখিনি ভাজাও হ'ব, তলত নালাগিব, ভাজিব। এইখিনি এটা লৰাই থাকিম। ভাজি পূৰা একদম পানীটো শুকুৱাই দিম। তাৰপিছত এতিয়া ভাজি হোৱাৰ পিছত অকণমান কি কৰোঁ, বেছি নহয়, অকণমান জিৰা দিলোঁ। এতিয়া জিৰা দি ভাজিম। জিৰাটো নিদিলেও চলি যায়, তথাপিতো গোটেইখিনি মছলা দিছোঁ যিহেতু জিৰাটো অকণমান দি দিছোঁ, তেতিয়াও টেষ্টটো ভালেই লাগে। আৰু কিছুমানে নিদিবও পাৰে, মই কিন্তু অলপ দিছোঁ। এইখিনি এনেকৈ ভাজি লৈছোঁ। এইখিনি গোটেই পূৰা ভাজি বস্তুটো অলপ ৰঙচুৱা কৰিব লাগিব। কণীখিনি এনেকৈ যে মই ফালি থৈছিলোঁ, কণীখিনি এতিয়া মই ইয়াৰ অলপ হেৰি হৈছে যে বুৰবুৰাই আছে। এতিয়া কণীখিনি মই এতিয়া দি দিলোঁ। সেইকাৰণে কণীখিনি দিও অলপ ভাজিম, যাতে যেতিয়া মই কণীখিনি ভাজি লগাম যাতে কুহুমখিনি ওলাই নাযায়। কুহুমখিনি ওলাই নাযায়।
এনেকৈ মৰত এনেকৈ দি যাম, তলত লাগি যোৱা যেন পালে মই ষ্টিমটো কমাই দিছোঁ। এতিয়া এনেকৈ লৰাই মাৰি মছলাটো ইয়াত দি যাম। কেতিয়াবা সদায় কণী তৰকাৰীনো আলু দি কিমান খাই থাকিম, কেতিয়াবা এনেকৈ খাবলৈ মন যায় দালি ভাতৰ লগত দুপৰীয়াৰ কাৰণে। দুপৰীয়াটো নহয়, ৰাতিও খাব পাৰে ঘপককৈ কেতিয়াবা আলহী আহিলে। আৰু এতিয়া বস্তুটো মই নমাই দিয়াৰ আগতে অকণমান চিকেন মছলা অলপ ওপৰত এনে চেণ্ট অহাকৈ দি দিছোঁ। এতিয়া বস্তুটো হৈ গ'ল, এতিয়া এখন প্লেটত উলিয়াম। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই এটা বাটিত উলিয়াই ল'ম। এই বাটিত মই এতিয়া এনেকৈ উলিয়াই ল'ম। তাৰপিছত এনেকৈ বাটি এটাত উলিয়াই এইটো মই এটা বাটিত উলিয়াই দিলোঁ। চাওকচোন, এয়া কণী মছলা, পিঁয়াজ, কণী, নহৰু 2-3 কোহা আৰু জলকীয়া 4-5টামান, বাকী মছলাখিনিতো দিছোঁ আপোনালোকে দেখিছে। এইখিনি কণী মছলা খাই চাবচোন কেনেকুৱা লাগিছে, কমেণ্ট বক্সত জনাব মোক।